Hello everyone, welcome back to my YouTube channel. আৰু আপোনাৰ সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আৰু আজি বহুত দিনৰ মূৰত এটা ভ্লগ লৈ আহিছো কাৰণ মোৰ সময় নাছিলে বাৰু। আৰু মোৰ এক্সাম চলি আছে যেটো ভ্লগ ভালকে দিবলৈ পৰা নাই। শৰ্টস বিলাক দিছো আপোনালোকে চাব গৈ মোৰ চেনেলতে। আৰু আজি ফাদাৰ্স ডে বুলি অকমান কিবা এটা স্পেশাল বনাম আৰু আপোনালোকক ভাবিছো দেখুৱাম। আৰু আপোনালোকে চাই দেখিব দেই। আৰু আপোনালোকে মোৰ ভিডিও বিলাক কেনেকুৱা পাই চাই পেলাই কমেন্ট কৰিব দি আপোনালোকে কমেন্ট কৰে বাৰু কমকে কৰে অকমান আৰু সকলোৱে কমেন্ট কৰিব আপোনালোকে তেতিয়াহে মোৰ ভাল লাগিব ভিডিও বনাবলৈ আপোনালোকে কমেন্টে নকৰে আৰু যিমান পাৰিলে মোৰ ভিডিওটো শেয়াৰ কৰিব। তো গাইস এতিয়া মই পাকঘৰলৈ যাই আছো মাই কি বনাইছে তাকে চাই লম আৰু মই বনাম যিহেতু অকমান মই নেকন লাগি দিম আৰু এতিয়া চাই লব। আৰু গাইস আজি আমাৰ মায়ে কিহৰ লগত মানে বনাব জানে চিকেন ৰঙালাওৰ লগত আৰু এইখিনি ৰঙালাও আছিলে আমাৰ দুপৰীয়াৰে মানে দুপৰীয়া খাই পেলাই ইমান খাব নোৱাৰিতো আমি চাৰিজনহে মানুহ আৰু এইখিনি ৰাখিছিলে আৰু এতিয়া আমাৰ মায়ে চিকেনৰ লগত ৰঙালাও বনাব। এটা নতুন ৰেচিপি হয় মই আপোনালোকক বাৰু দিম যিমানখিনি পাৰো কাৰণ মোৰ এক্সামতো পঢ়িবও লাগে বাৰু আজি যিমানখিনি পাৰো আহি মই দি যাম আপোনালোকক দেই। মায়ে সব ৰেডি কৰি আছে হাই কোৱা হাই আৰু মই ইফালে এনেকে সববিলাক ৰেডি কৰি আছে ৰঙালাও কাটিছে আলু আৰু চিকেনখিনি এনেকে লৈ লৈছে পিয়াজ মই বাৰু দেখাম আপোনালোকক কি দিয়ে চাই ৰাখিব দেই। কি পঢ়িব লাগে নে কি কৰি আছা তুমি কোৱাচোন একদম মানে মোবাইলে দেখিছে না মানে আমাৰ বাৰ লগৰ এজনী বিয়া দুদিনমান পিছত আৰু তাই আজি বেংগলী হয় বাৰু আৰু তাই আজি কিবা নিয়ম তাকে মেছেজ দি আছে ভিডিওবোৰ চাই আছে পঢ়িব দেখিছে না আপোনালোকে আৰু তাইৰো এক্সাম হৈ আছে এক্সাম হৈ থকা নাই এক্সাম মানে তাই আহি আছে বাৰু তাই 21 তাৰিখৰ পৰা আৰু মোৰ চলি আছে গতিকে এতিয়া আমি দুজনীয়ে পঢ়িবই লগা হৈছে আৰু আপোনালোকে এটা কথা লক্ষ্য নকৰিলে তাই যে এনেকে লুকাই আছে গালখন কাৰণটো কি জানে নাই তাই মানে বেমাৰ হৈছে গালখন মানে গোটেই এটা সাইড ফুলি গৈছে এতিয়া লাজতে মানে এনেকে এখন গাল থাকি থাকে চোন আহিলে মানে এনেকে চুলিখিনি পেলাই লৈ এনেকে থাকি থাকে দেখিছে আৰু আপোনালোকক মই এইফালে আমাৰ প্ৰথমতে ৰঙালাও আৰু আলুখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ মানে এইফালে আমাৰ বহালে পিঁয়াজ কেইটামান দি দিলোঁ সেয়া দি দিলে অকণমান আমাৰ হালধি আৰু আদা নহৰু হালধি আৰু এনেকৈ ক'লা হোৱালে আপোনালোকে ভাজিব লাগিব দেই মানে আৰু অলপমান ভাজি হৈ যোৱাৰ পিছত আমাৰ দি দিব এতিয়া চিকেনখিনি ক'লা নহ'লে ভাজিয়ে থাকিব লাগিব আমাৰ ৰঙালাও আৰু আলুখিনি দি দিলে মাংসখিনি অকণমান ভাজা হোৱাৰ পিছতে দি দিলেই হ'ল আৰু তো আমাৰ ইয়াত দি দিলে ৰঙালাও আৰু আলু আমাৰ অকণমান ভাজা হ'ল অকণমান পানী দিছে আৰু মানে আমি ইমান পানী দিলে নাখাওঁ আৰু মানে অকণমান ফ্ৰাই কৰি খাম তো আমাৰ পানী অকণমান দিলে আৰু লাগি নাযাবলৈ চৰ্বি হোৱাৰ পিছত মই এনেকৈ অকণমান লৈ আহিলোঁ খাবলৈ আৰু এতিয়া ভাজাতে একদম পুৰা টেষ্ট কৰিবলৈ আনিছোঁ বঢ়িয়া একদম হৈ গ'ল আৰু লাহে লাহে আৰু ৰঙালাওবিলাক যে এনেকৈ ভাঙি দিছোঁ গাইজ আজি দুদিন আগত মই চিকেনৰ লগত হেৰি বনাইছিলে বাঁহৰ যে গাছটো সেইটো বনাইছিলে তো মই ভিডিঅ'টো দিব হোৱা নাই তো মই ইয়াৰ লগতে আপোনালোকক এড কৰি দিম চাব দেই ভিডিঅ'টো আৰু প্ৰথমতে আমি বাঁহৰ গাছখিনি এনেকৈ কাটি ল'ব লাগিব তাৰপিছত অকণমান বইল কৰি পেলাই ৰাখিব লাগিব আৰু এইফালে আমাৰ তেলত পিঁয়াজ কিবাকিবি বহুৱাই দিলে আৰু অকণমান আৰু এইফালে আমাৰ মাংসটো পুৰা একদম ফ্ৰাই হৈ আছে আৰু এয়া আমাৰ বাঁহৰ গাছখিনিৰ লগত একেলগে মানে মিক্স কৰি দিলে আৰু এয়া উতলি আছে আৰু লাহে লাহে আপোনালোকে এনেকৈ ঘৰত বনাই খাব পাৰে বাৰু আৰু এয়া আমাৰ ফাইনেল ৰিজাল্ট হৈ গ'ল দেখিবলৈ বাৰু অকণমান বেয়া হ'ব পাৰে দেই কাৰণ বাঁহৰ গাজে প্ৰথমবাৰ বনাইছোঁ আৰু এয়া আমাৰ বাঁহৰ গাজৰ ৰেডি হৈ গৈছে আৰু লাহে লাহে আমাৰ হৈ গ'ল একদম আমি খাবলৈ আহিছোঁ এতিয়া কেনেকুৱা লাগিছে খাই আৰু গাইছ এতিয়া আমি খাই দেখাম মানে মা খালে আৰু এতিয়া আমিও খাম কেনেকুৱা লাগিব সেইজনী একদম মানে
একদম ধুনীয়া মানে বহুত টেষ্টি বনাইছে আপোনালোকে বনাই খাই চাব দেই ৰঙালাওৰ সৈতে চিকেন বহুত ধুনীয়া লাগে দেই আজিলৈ ভিডিঅ'টো সামৰিছোঁ ইমানতে আমি এতিয়া ভাতটো খাই লওঁ বাই বাই